Hello guys, welcome back to my YouTube channel. আজি আপোনালোকে গৈ আছো আজি এয়া মাইফলে গৈ আছে আজি আমি বজাৰত মানে ঘৰৰ কাৰণে বস্তু আনিবলৈ গৈ আছো যেহেতু ঘৰৰ শাক-পাচলি নাই সেইকাৰণে বজাৰ কৰিব গৈ আছো মা আৰু মই এয়া মা আছে এble গাড়ী ৰখি আছো গাড়ী বৰ্তমান নাই বৰ্তমান গাছ এটা পালো আমি টমটমখন উঠিবা ৰখি আছিলো এনেকা যাত্ৰা কৰিলো চাপৰিলে মা মই গাইছ আহি পালো চিমাচাপুৰ টাউনলৈ এইখন হৈছে আমাৰ চিমাচাপুৰ টাউনখন আহি পালো মেইন টাউনলৈ মেইন টাউনখন দেখিবলৈ পাইছে যে বহুত ডাঙৰ ডাঙৰ দোকানবিলাক আছে এই দোকানবিলাকৰ বহুত দামী কাপোৰ কানি আদি ধৰি বহুত দামী আছে আৰু এইফালে আপোনালোকে দেখিব পাইছে যে এইটো সাইডত মানে আপোনালোকে ধাতু কৰ্প পোৱা যায় যেনে কেৰাহী বটোৱা পোৱা যায় লোহা বস্তুবোৰ আৰু এইফালে কাপোৰ বজাৰ আহি পালো কিনি লম আৰু কাপোৰ লবলৈ দেখোন হাতত দেখোন পইচাই নাই সেইবাবে আপোনালোকলৈ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰি আছো আৰু এইফালেতো ক'ব গ'লে বহুত দামী কাপোৰ পোৱা যায় আদি কৰি আৰু আমি এতিয়া শাক-পাচলি বজাৰলৈ আহি পালো এয়াই দেখিবলৈ পাইছে বহুত গৰম দিয়ে গাইছ মায়ে কি কৰিলে জানা মায়ে এখন দোকানত যায় এখন দোকানত যাই কিনে তাৰ শাক-পাচলিৰ দাম শুনি আকৌ আন এখন দোকানলৈ যায় আকৌ আন এখন দোকানত গৈ কিনে আকৌ তাতো শাক-পাচলিৰ দাম শুনি আকৌ বেলেগ দোকানলৈ যায় এনেকৈ আৰু মায়ে মোক গোটেই বজাৰখনে ঘূৰাই ফুৰালে আৰু এখন দোকান পাইছে এই দোকানখনতে মায়ে বিলাহী ভেন্দি জিকা আদি কৰি শাক-পাচলি বজাৰ কৰিলে এই বিলাহী ললে ইয়াত এই বিলাহী ইয়াত আহিবি ভেন্দি আৰু বিলাহী কিমান হ'ল 70 টকা ভেন্দি আৰু বিলাহী 70 টকা হ'ল পটল কেজি 60 টকা আধা কেজি 30 টকা এইবিলাক কেৰেলা 20 টকা কিমান ললে জিকা কিমান 90 টকা 2 কিলো 90 টকা বোলে এইফালে মই সোমাই নাযাব হ'ব এতিয়া হ'ব এইটো গাইছ হৈছে আৰু গাইছ 300 লৈছে পুৰা আছে এইটো 300 টকা লৈছে 400 মান লৈছে গাইছ 650 টকা হৈ গ'ল 3খন আচাৰ ললো গাহৰি মাংস ল'ব আহিলে ইয়াত কেজি 300 টকা 1 কেজি লৈ ললো বিলেনা আছে আছে 1 কেজি লৈ গাহৰি মাংস বজাৰ কৰি ডাইৰেক্ট ঘৰ আহি পালো এয়া বস্তুখিনি লৈ এইখিনি আৰু বস্তুখিনি আজি ভিডিঅ'টো ইমানখিনিতে আছিলে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ